জীয়া মানুহে স্বৰ্গত যাব নোৱাৰে আৰু মৰা মানুহে কথা ক'ব নোৱাৰে তেনেহলে স্বৰ্গত গ'লে আমুকটো হ'ব তামুকটো হ'ব নৰকত গ'লে আমুক হ'ব তামুক হ'ব এই কথাটো লিক হ'ল কেনেকৈ তই এতিয়া এইটো প্ৰশ্ন কৰিছ মই ভাল পাইছোঁ মোক যে তই ডাঙৰ বুলি ভাবি সুধিলি দেই এনেকৈ সোধা মানুহ আজিকালি নাপায় আকৌ এনেকৈ যদি কিবা নজনা কথা থাকে নহয় সুধিব লাগে মই ভাল পাইছোঁ তোক বহুত ভাল পাইছোঁ এতিয়া শুন তেনেহ'লে এতিয়া কথাটো হ'ল সেই লিংকমেন কোন বুলি ক'লে মানে এতিয়া মোৰ এটা ধাৰণা হয় দেই মই এই আজিকালি নিউজত বৰ বেছিকৈ দেখিবলৈ পাই আছোঁ হেমচন্দ্ৰ নে প্ৰেমচন্দ্ৰ যে গম পাইছ মই কাৰ কথা কৈছোঁ এই ফেচবুকটো তই খুলি চাবিচোন গম পাবি মই কাৰ কথা কৈছোঁ হা মোৰ এই ধাৰণাটো মানে কি গম পাইছ নাই এই তেওঁৰ নিচিনা লাগিছে হেমচন্দ্ৰ নে ৰামচন্দ্ৰ নে প্ৰেমচন্দ্ৰ তই পাৰিলে বা তালৈ গৈ আছোন মই নাজানো মানে আৰু তেওঁ তই এটা কাম কৰিবি প্ৰথমতে গৈ পেলাই এই দক্ষিণা এটা ভালকৈ নিবি আকৌ দেই এই দক্ষিণাটো নি পেলাই ধুনীয়াকৈ ভৰিখন চুই সেৱা কৰিবি তাৰপিছতে সুধিবি তেওঁ তোক ক'ব দেই তেওঁ তোক কৈ দিব তেওঁ নিচিনা মোৰ মানে অনুভৱ হয় হা যা যা